তো হেল্ল' গাইজ, মই উজ্জ্বল, আপোনালোকে চাইছে মোৰ ভিডিঅ'। তো আজি আমি এটা ব্লগ বনাম। আজি আৰু 5 জুন বিশ্ব পৰিৱেশ দিৱস, আৰু সকলে সময় এটাকে পলি যদি একগিৰি মানুহে ৰুৱে, তেতিয়া আমাৰ সেউজীয়া অসমখন তেতিয়া জীয়াত থাকিব। তো আপোনালোকেও এটা পলি ৰুওক, ময়ো এটা পলি ৰুম আজি। তো ভিডিঅ'টো পলিৰ ভিডিঅ' হ'ব, মানে পলি ৰোৱাৰে ভিডিঅ' হ'ব। তো মই এতিয়া সৰ্থেবাৰীত যাম, যদি এটা পলি পাওঁ কিনি আনিম, আৰু যদি নাপাওঁ কিবা বেলেগ পলি হ'লেও আৰু মুঠতে পলি ৰুব লাগব আজি, কাৰণ 5 জুন বিশ্ব পৰিৱেশ দিৱস। তো ভিডিঅ'টো চাই থাকক। তো আপোনালোকেও পলি ৰুওক। মানে আমি পৰিৱেশটো অলপ সেউজীয়া কৰি ৰখাটো আমাৰ কাৰণে দৰকাৰ, অতি মূল্যৱান। গছ গছনিৰ কাৰণে আমি উশাহ নিশাহ পাই আছোঁ। তো উশাহ নিশাহ লোৱাৰ কাৰণে গছ গছনি আমাক দৰকাৰ। তো সিহঁতকো আমি দৰকাৰ। 5 জুনৰ দিনাই আকলে দৰকাৰ নহয়, প্ৰত্যেক দিনে আমাৰ গছ গছনিৰ দৰকাৰ। তো আকলে 5 জুন বুলিয়ে ৰুব নালাগে, 5 জুন বুলিয়ে মানে গছৰ পুলি ৰুব নালাগে, এনেও ৰুব লাগে গছৰ পুলি, কাৰণ আমাক যিহেতু এই বস্তুটো দৰকাৰ। তো মোৰ চাইকেলখন উইলে লওঁ। তো এখন মোৰ চাইকেল আছে ঘৰৰ ভিতৰে, কিন্তু ওলাব লাগিব বাহিৰত উইলে কিনে লৈ যাম। চাইকেলখন লৈ গছৰ পুলি লৈ আহোঁ। তো বলক কৈছে কি আছে চকত, তাৰ মানে চকত দি আমি নামলা লৈ যাম, যিহেতু এক্সিডেণ্ট হৈ থাকে, এইকাৰণে যাওঁ। হওক বলক, লেটছ গো। আমি যাই আছোঁ এতিয়া। কেনে ৰাস্তা দে, আৰু উপায় নাই, ঠেকচা বৌ হৈ গাইছ, উপায় নাই, যাই আছোঁ দে। চকটো লগ পাম ডাইৰেক্ট। আমি চকত আহি গ'লোঁ। তো কৈছে ইয়াত, সেইকাৰণে এই চাইকেলত উঠো যাব লাগে গাইছ। আমি এতিয়া ডাইৰেক্ট পলি আনবা সৰ্থেবাৰীত লগ পাম। তো বাই বাই গাইছ। এডাল কৈছে কি আম লৈছে, এইডাল আম লৈছে, ময়ো আম একডাল লৈছোঁ, আম এডাল আৰু কঁঠাল এডাল। আপোনালোকে গাছ পুলি ৰুওক। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল, মানে ঘৰত যাওঁ, ঘৰতে ফৰেষ্ট থানা আছোঁ, ঘৰত যাই পিনে মই গাছৰ পুলি এটা ৰুম। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, ছাবস্ক্ৰাইব কৰক। তো বাই বাই দিয়ক।